খিনি ভৰাই আছে আৰু মই ওচৰতে ৰখি আছো আপোনালোকৰো এনে ধৰণে বৰা বিভিন্ন ৰক্ষা কবচ আপোনালোকৰো বাৰু এনেকুৱা হয় নে বিহু যোৱাৰ পিছত কেইমাহমান পিছত বিহুত বনোৱা সেই পিঠা লাৰু সান্দহ এইবিলাক খাবৰ কাৰণে বহুত মন যায় হয়নে নমস্কাৰ মই প্ৰিয়ংকা আশা কৰোঁ আপোনালোক সকলো বহুত ভালে কুশলে আছে এটা ভাল কথাটো হৈছিল কি এই মাঘ বিহুত অনা বৰা চাউল আমাৰ ঘৰত বহুতখিনি আছিল মোৰ ভিডিও যদি আপোনালোকে আগৰ পৰা চাইয়ে আছে তেতিয়া হলে গম পায় মোৰ নতুনকৈ বিয়া হৈছে শাহুমাই মোক এদিন ক'লে যে এই বৰা চাউলৰে মই তোমাক কিবা এটা বিৰাট টেষ্টি বনাই খুৱাম মই বোলে ঠিক আছে আপুনিতো মোক টেষ্টি বনাই খুৱাব তেতিয়াহ'লে মই সেইটো বস্তু ভিডিঅ' কৰিও থৈ দিম আৰু মোৰ ইউটিউবৰ যিসকল ধৰক লোক আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিম আৰু লগতে শাহুমাৰ এয়া মৰম মই স্মৃতি হিচাপেও ৰাখি থ'ব পাৰিম আৰু বুঢ়া হ'লে এই স্মৃতিবিলাক চাব পাৰিম এই যেটো পৰম্পৰাগত খাদ্যশৈলী এটো বনাবৰ কাৰণে বিৰাট সহজ এতিয়াও বজাৰত বিচাৰিলে সহজতে মানে বৰা চাউল পোৱাই যাব আপোনালোকে বৰা চাউল আনি পেলে এনেকৈ বনাই খাব পাৰে যিসকলে জানে তো খুব ভাল কথা কিন্তু এই খাদ্যটো বনাবৰ কাৰণে হয়তো বহুতে নাজানিবও পাৰে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাককচোন বাৰু শেষলৈকে আৰু এই বৰা চাউলৰ জলপান দুই ধৰণে বনাব পাৰি এটা বাঁহৰ চুঙাত আৰু আনটো এনে ভাপত দি দুইটা পদ্ধতিয়ে বাৰু আপোনালোকক দেখাম কাৰণ সকলোৰে কাৰণে তো বাঁহৰ চুঙাটো মানে বিচাৰি পোৱাটো সম্ভৱ নহয় এতিয়া এইখিনি হৈছে আমাৰ বৰা চাউল ইয়াতে প্ৰায় 1 কেজি বৰা চাউল আছে আমাৰ 5জনীয়া পৰিয়ালটোৰ কাৰণে আৰু এই বৰা চাউলখিনি ৰাতিয়ে ধুই ধুনীয়াকৈ ভিজাই থৈ দিছোঁ আৰু কাষত যে দেখিছে এই বাঁহৰ চুঙাকেইটা তাৰ মানে প্ৰথমতে চুঙা চাউল বনোৱা হ'ব বৰা চাউলখিনি 2 ঘণ্টামান পানীৰ পৰা টুকি থোৱাৰ পাছত আৰু বাঁহৰ চুঙাকেইটা ধুনীয়াকৈ ধুই লোৱাৰ পিছত মায়ে এনেধৰণে বাঁহৰ চুঙাটোৰ ভিতৰত চাউলখিনি ভৰাই আছে আৰু এইটো অলপমান বেলেগ ধৰণৰ পদ্ধতি মই বাৰু শিকি আছোঁ নেক্সট বাৰ মই বনাবৰ কাৰণে চেষ্টা কৰিম আৰু তিনিওটা বাঁহৰ চুঙাত চাউলখিনি ভৰোৱা হোৱাৰ পাছত কলপাত এখিলা এনেধৰণে ননন্দে জুইত পুৰি দিছে আৰু সেই কলপাতখিনি মাই ধুনীয়াকৈ চুঙাকেইটাৰ মুখত সোপা দি দিছে যাতে চাউলখিনি মানে ওলাই আহিব নোৱাৰে আৰু মন কৰিছিলে নে বাৰু এই চুঙা চাউল ভৰাওঁতে কিন্তু ইয়াতে পানীৰ ব্যৱহাৰ অলপো কৰা নাই একো পানী চানি দিব নালাগে তাৰমানে এতিয়া আহিলে অন্য এটা আচল কাম এতিয়া মায়ে ধুনীয়াকৈ চুঙাকেইটা জুইত পুৰি আছে আৰু গাঁৱত এতিয়াও ৰাতিপুৱাৰ ভাগত বহুত ঠাণ্ডা হয় সেইকাৰণে মা তাৰপিছত ভণ্টি মানে ননন মই আমি তিনিওটাই এনেকৈ ধুনীয়াকৈ জুইৰ কাষত চাহও খাই থাকোঁ কথাও পাতি থাকোঁ আৰু এনেধৰণে কিবা কিবি বনায়ো থাকোঁ বিৰাট ভাল লাগে এনেকৈ একেলগে থাকি আমি কথা পাতি থাকোঁতে আমাৰ চুঙাকেইটা পূৰা হৈও গ'ল মায়ে চুঙাকেইটা ধুনীয়াকৈ ইলুটি শিলুটি কৰি দিছে আৰু চুঙা চাউলখিনি হৈছে নে নাই কলপাত এখিলা গুচাই মায়ে এটা চুঙাৰ ভিতৰখিনি চেক কৰি হৈছে মানে আমাৰ ভিতৰ ফালে মায়ে চাই কৈছে যে চুঙা চাউল ৰেডি হৈ গৈছে আৰু এতিয়া চুঙাকেইটা খুব সাৱধানে কাটি চুঙাকেইটাৰ ভিতৰৰ পৰা চুঙা চাউলখিনি আমাক উলিয়াই দিয়া মানুহজন হৈছে আমাৰ দেৱৰে ধুনীয়াকৈ এনেকৈ চুঙা চাউলখিনি উলিয়াই দি আছে আৰু মই ওচৰতে ৰখি আছোঁ দেখা নাই মানে কেতিয়াও জীৱনত প্ৰথম দেখিছোঁ এনেকৈ চুঙাৰ পৰা চুঙা চাউল উলিওৱা আৰু মায়ে আমাৰ কাৰণে ইমান ধুনীয়াকৈ মৰমত বনোৱা এই চুঙা চাউলখিনি মই চবৰে কাৰণে একেলগে সাজি লৈছোঁ আমি অৱশ্যে এনেও সকলো বস্তু একেলগে বহিয়ে খাওঁ আৰু চবৰে বাতিত সমানে চুঙা চাউল ভগাই দি মই ওপৰত দি দিছোঁ গৰুৰ গাখীৰ আৰু গাঁৱৰ গাখীৰ খাবৰ কাৰণে বহুত বেছি ভাল লাগে কাৰণ গুৱাহাটীত মই আজিলৈকে ইমান ভাল মানে পিয়'ৰ গাখীৰ খাই পোৱা নাই সেইটো কাৰণে কৈছোঁ কথাটো আৰু চেনি যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে একদমেই ভাল নহয় গতিকে আমাৰ ঘৰত এনেও চেনি আমি নাখাওঁৱে আৰু চুঙা চাউলৰ লগত চেনিতকৈ গুড়হে খাই বেছি ভাল লাগে সেইকাৰণে ধুনীয়া আছে একদম চবৰে বাতিকেইটাৰ ওপৰত গুড়ো দি দিছোঁ স্বাস্থ্যকৰ সোৱাদ লগা চুঙা চাউল খাবৰ কাৰণে ৰেডি এয়া দেখি নিশ্চয় আপোনালোকৰো এনেধৰণে বৰা চাউল খাব মন গৈছে হয়নে গতিকে চুঙা নোহোৱাকৈ বৰা চাউল কেনেধৰণে বনাব পাৰি জলপান মই আপোনালোকক সেইটো দেখাই দিছোঁ এতিয়া আৰু এই পদ্ধতিটোৰ নাম হৈছে চেৱাত দিয়া ভাত বৰা চাউলখিনি আগদিনা ধুনীয়াকৈ তিয়াই ৰাখি পিছদিনা এনেকৈ 2 ঘণ্টামান খৰাহিটোত মানে টুকি থ'ব লাগিব আৰু এই চেৱাত দিয়া ভাতো মায়ে বনাই আছে মই মাত্ৰ আপোনালোকক কৈ আছোঁ কেনেকৈ কি কৰিব লাগে প্ৰথমতে এটা পাত্ৰত পানী গৰম হ'ব দিব লাগিব আৰু তাৰে ওপৰত খৰাহিটো দি খৰাহিটোৰ ওপৰত বৰা চাউলখিনি মানে তিয়াই থৈ দিয়া বৰা চাউলখিনি ধুনীয়াকৈ দিব লাগিব ঠাণ্ডাৰ দিন কাৰণে আমি বাহিৰতে জুই ধৰি জুই পুৱাই কথা পাতি বনাই আছোঁ আপোনালোকে এইটো গেছতো বনাব পাৰে এনেকুৱা কথা নাই যে খৰিৰ জুইতে বনাব লাগিব সেইটো আপোনালোকৰ নিজৰ কথা তাৰ পাছত চাউলখিনি একদম খাপ খাই ধৰা বাচন এটাৰে ঢাকি দিব লাগিব আৰু গামোচা এখন ভিজাই লৈ সেই গৰম পানীৰ পাত্ৰটো আৰু খৰাহিটোৰ মাজত একদম ৰক্ষা কৱচ দি দিব লাগিব যাতে ভাপ কোনো ফালৰ পৰা ওলাই যাব নোৱাৰে তাৰ পাছত ৰক্ষা কৱচ হিচাপে এইবাৰ আমাৰ পতাখনৰ পতাগুটিটো ওপৰত দি থৈ দিয়া হৈছে যাতে ভাপ কোনো ফালেদি ওলাই যাব নোৱাৰে মানে আৰু এনেধৰণে বিভিন্ন ৰক্ষা কৱচ দি প্ৰায় 20 মিনিটমান সময় তৈয়াৰ কৰাৰ পাছত আমাৰ চেৱাত দিয়া ভাত ৰেডি হৈ গ'ল
আৰু এটা কথা নিয়ক, বৰা চাউল কিন্তু ভাতৰ দৰে কুকাৰত সেনেকৈ হুইচেল দিলে মানে খাবৰ কাৰণে বেছি ভাল নহয়। এনেধৰণে চুঙাত বা ভাপত দি বনালেহে বেছি ভাল হয়। এই বৰা চাউলটো খাবৰ কাৰণেতো বহুত সোৱাদ লগা হয়। লগতে এই বৰা চাউলত আমাৰ শৰীৰক দৰকাৰ হোৱা বিভিন্ন ধৰণৰ ভিটামিন খনিজ দ্ৰব্য যথেষ্ট পৰিমাণে থাকে। এতিয়া আমি যদি ৰাতিপুৱা আনহেল্ডি বা অস্বাস্থ্যকৰ কিবা এটা বস্তু ব্ৰেকফাষ্ট হিচাপে খাওঁ, তাতকৈ যদি আমি ধৰক মাজে মধ্যমে হ'লেও বৰা চাউলৰে কিবা অলপ বনাই খাওঁ, সোৱাদটো পামেই, লগতে আমাৰ শৰীৰক দৰকাৰ হোৱা এই বিভিন্ন পুষ্টিকাৰক বস্তুখিনিও পোৱা যাব। এই বৰা চাউল ইমান শক্তিশালী বস্তু, যাৰ কাৰণে আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ দিনত যি স্থাপত্য কলা নিৰ্মাণ কৰিছিলে, সেই নিৰ্মাণ কৰোঁতে চিমেণ্টৰ সলনি বৰা চাউলৰ লগত হাঁহৰ কণী ইত্যাদি বস্তুবোৰ মানে মিহলাই পেলাই চিমেণ্ট হিচাপে কাম কৰিছিলে। আৰু চাওক, তেওঁলোকে সেই অতীজতে বনাই থৈ যোৱা সেই বৰা চাউল হাঁহৰ কণীৰ যি মিশ্ৰণ আছিলে আৰু ধৰক আৰু তাত কিবা কিবি বস্তু আছিলে, সেইবিলাক আজিলৈকেও মানে কি সুৰক্ষিত হৈছে। আৰু সকলোতকৈ ডাঙৰ কথা, চীনত যি প্ৰাচীৰ আছে, এই চীনৰ প্ৰাচীৰ নিৰ্মাণ কৰোঁতেও তাত বৰা চাউল ব্যৱহাৰ কৰা হৈছিলে বুলি মানে বিভিন্ন ধৰণৰ গৱেষণাবিলাকত প্ৰমাণিত হৈছে। ঠিক আছে বাৰু, তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছোঁ।